Hello friends, welcome back to my channel Blog Boy EAs. So friends, মই আজি আপোনালোকক দেখুৱাম ঘাহৰ গুটিৰ পৰা কেনেদৰে লাৰু বনোৱা হয়. So friends, ইটো এটা বহুত ইন্টাৰেষ্টিং পদ্ধতি. So মই ভিডিওটো ষ্টাৰ্ট কৰো, আপোনালোকে চাই থাকক. Friends, এইবোৰ যি দেখা পাই আছে এইবোৰে হল ঘাহৰ গুটি আৰু এইবোৰ পথাৰৰ পৰা উঠাই লৈ অহা হৈছে. আৰু ফ্ৰেণ্ডছ ইখনত মানে বালি গৰম কৰি থকা হৈছে যিবোৰত ঘাহৰ গুটিবোৰ এৰি দিয়া হ'ব. এতিয়া বালিখিনি চেক কৰা হৈ আছে গৰম হ'ল নে নহল. সো এতিয়া গুটিখিনি তাতে এৰি দিব. সো ফ্ৰেণ্ডছ গুটি এৰি দিয়াৰ পিছত এয়া হ'ল বালিখিনি আৰু মুড়িখিনি এক্সট্ৰা কৰা প্ৰচেছ. অলপমান গুড় লৈ কেনে কেৰাহী এটাত গৰম কৰি থকা হৈছে যিবোৰেৰে মুড়িবোৰত কি কৰি দিয়া হ'ব, মিক্স কৰি দিয়া হ'ব. মুড়িখিনি গুড় লৈ কেনে মিক্স কৰা হৈ আছে. ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ'খন ভাল লাগে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পাই থকাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব.